हेलो एवरीवन मोर चेनेल नतुन एटा मिनी ब्लगले आपनालोक सकलोके स्वागतम जनाइছো। আজি দিনটো আৰম্ভ কৰিছো কেকৰ পৰাই। আসলতে কেকখিনি মই কালিয়ে বনাই থৈছিলো। খিনি মানে কি আৰু তিনটা কেক। এইটো কেক আসলতে ডিব্ৰুগড়লৈ নিব নাজানো আৰু এই গৰমত কেকটো পাবগৈ নে নাপায়গৈ। হলেও ভালে ভালে নিয়াটোৱে বিচাৰিছো কাৰণ ইমান দূৰৰ পৰা যে তেনেকৈ অৰ্ডাৰ দিছে। আৰু আজি কেকৰ এই তিনটাই ডিজাইন। এই দুটা হৈছে ওচৰৰে ভণ্টি এজনীয়ে নিব। নাজানো সিহঁতি বা কেইটা বজাত নিয়ে, কিন্তু বেছি দেৰি হ'লে গৰমত কেকবিলাক যে গলি যায় দুপৰীয়া সময়ত নিবলৈ আহিলে মানে অকণমান বেয়াই পাওঁ মই, কাৰণ বেয়া হোৱা মানে মোৰ নিজৰ দুখ লাগে নহয় জানো। মইতো পইচা পাওঁৱেই, তথাপিতো আচলতে নিজৰ লাভটো চালেই নহ'ব নহয়, কাষ্টমাৰত লাভ লাগিব নহয় জানো। যদি আৰু কেকটো নিয়াৰ পিছত যদি ভাগিয়ে যায় তেনেকৈ কেনেকৈ হ'ব। সেইকাৰণে এইটো ফাৰ্ষ্ট কেকটো যে ডিব্ৰুগড়লৈ নিয়া কেকটো একদম সোনকালেই নিছেহি। সেইটো কাৰণে মই ভালেই পালোঁ, কাৰণ ইমান দূৰ নিব যেতিয়া ভালে ভালে পালেগৈ হয়। আৰু এইকেইটা বাৰু বেছি দূৰত নহয়, ওচৰতে হয়। এইকেইটাতো পাবগৈ লাগে, কাৰণ ইমান সোনকালে বেয়াও নহয় যে। আগদিনাখনি বনাই থ'লে বস্তুটো টাইট হয়, কিন্তু ৰাতিপুৱা সময়ত বনোৱা বস্তুটোহে অকণমান ঢিলা হৈ থাকে। এইকেইটা কেক বাৰু কাষ্টমাইজে আছিলে, নাজানো তেওঁলোকৰ মতে হৈছে নে নাই হোৱা। মইতো 100% দিবলৈ চেষ্টা কৰিছোঁ আৰু হৈছে বুলিয়ে ভাবিছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।